স্টাৰ্টিঙে কৰিছোঁ পাইলট প্ৰজেক্ট হিচাপে আমি চালাকাটি সমষ্টিটো আমি পাইলট কৰিছোঁ আৰু যিটো আমি দিছোঁ অকল চালাকাটি হিচাপে আমি কৰা নাই চবকে কৰিম কিন্তু জাষ্ট আমি ষ্টাৰ্টিং আৰম্ভণিয়ে কৰিছোঁ মানে আমাৰ NGO মাত্ৰ 3 মাহ বয়সৰ হয় এই 3 মাহৰ ভিতৰতে আমি ইমানখিনি সঁহাৰি পাইছোঁ আমাৰ ষ্টেক হোল্ডাৰবিলাকৰ এতিয়া আমাৰ বহুত ষ্টেক হোল্ডাৰ আমাৰ লগত যোগাযোগ কৰিছে আৰু আমিও আমাৰ ষ্টেক হোল্ডাৰ হিচাপে তেখেতসকলৰ লগত আমি যোগাযোগ ৰাখিছোঁ আমাৰ NGO মেম্বাৰসকলে তেখেতসকলৰ লগত যোগাযোগ ৰাখি আছে আলোচনা চলাই আছে আৰু আমি আশা ৰাখোঁ যে আমি এক্টিভলি মানে সমাজক সেৱা কৰাৰ উদ্দেশ্য লৈ আগবাঢ়িছোঁ আৰু ভগৱানে আমাক সহায় কৰিব মিডিয়াৰ সহায় মই বিচাৰিছোঁ ৰাইজৰ সহযোগিতা মই বিচাৰিছোঁ CSR প্ৰগ্ৰামো আমি এপ্ৰ'চ কৰা আৰম্ভ কৰিছোঁ ইতিমধ্যে আমি CSR প্ৰগ্ৰামত ৰাইজক যেনেকৈ সহায় কৰিব পাৰে বিভিন্ন মানে আমি কিবা কৰিম আৰু মেইনলি লিভলিহুড মানে আঁচনিবিলাকত মানে নিজৰ জীৱন যাপন কৰাত সহায় কৰা আঁচনিবোৰক বেছি গুৰুত্ব দি পেলাই আমি NGOয়ে কাম কৰিম